নমস্কাৰ বন্ধু বান্ধৱীসকল, মই তৰুলতা পাঠকে মোৰ ৰান্ধনি শাললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বুট ভাজিম বুলি ভাবিছোঁ। 2 কাপমান বুট হ'ব। মই ৰাতিয়ে বুটকেইটা তিয়াই থৈছিলোঁ। এই বুটকেইটা এতিয়া মই নিমখ দি সিদ্ধ কৰিম। এতিয়া মই কুকাৰত বুটকেইটা সিজাবলৈ দিম। বুটকেইটা ভাল হ'লে 4 বা 5টা চিটি হ'লেই হয়, কিন্তু আৰু বুটকেইটা অলপ পুৰণি হ'লে চিটি বেছিকৈ আহিব লাগে। এতিয়া মই অলপ নিমখ দি লৈছোঁ আৰু বুটখিনি সিজাব দিলোঁ। এতিয়া কেৰাহীটো গৰম হ'ব দিলোঁ। কেৰাহীটো গৰম হৈছে। এতিয়া মই মিঠাতেল দিওঁ। আজি খুব বৰষুণ দি আছে। ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছে। ভাবিলোঁ যে ৰাতি তিয়াই থোৱা বুটকেইটাকে ভাজি পেলাওঁ। এখন নিমখীয়া ভাজি হ'লে খাই ভাল লাগে। জিৰা কেইটামান, গোটা জিৰা কেইটামান দিলোঁ। তাৰপিছত মই আদা পেষ্ট অলপমান দি দিলোঁ। পিঁয়াজ দিলোঁ। এতিয়া দুটামান এনেই নৰসিংহ পাত দিলোঁ। এতিয়া জলকীয়া কেইটা দিলোঁ। জলকীয়া মই কেঁচা জলকীয়া আৰু পকা জলকীয়াই দিছোঁ। এতিয়া মই বুটকেইটা দিলোঁ। এতিয়া মই ৰেড চিলি অকণমান দিলোঁ। জিৰা পাউডাৰ অলপমান দিলোঁ। বুট সিজাওঁতে মই নিমখ দিছোঁ, সেয়েহে মই আৰু অকণমানহে নিমখ দিম। হালধি অলপ দিলোঁ। হালধি ভাজি থাকোঁতে দিব পাৰে, নহ'লে তেল গৰম হওঁতে হালধিখিনি দি দিব পাৰে। এতিয়া মই গৰম মছলা অলপ দিলোঁ। বুটকেইটা মচমচীয়া হৈ আহিছে। এতিয়া অকণমান আৰু মই অকণমান ভাজোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই।